Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিওটোত আমি পঢ়িম মাত্ৰা নথকা শব্দ। বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। যোনবোৰ শব্দত মাত্ৰা নাই সেইকেইটা আমি কেইটামান আজি পঢ়িম। বলক আমি আৰম্ভ কৰোঁ ভিডিওটো আজি। প্ৰথমটো হ'ল অসম, অমৰ, অচল, অটল, অভয়, অলয়, তগৰ, তপন, খবৰ। অঘটন, অমৰণ, অগমন, অজগৰ। অঞ্চন, অজয়, মৰম, নগৰ, কমল, ওচৰ। অজয়, নগদ, দমকল, মগজ, মগহ, ফচল, অসম, জগত, ভৰত। কল, গছ, ঘৰ, ফল, ঈদ, উট, এক, এশ, ঘট, থল। এইবিলাক কেইটামান আৰু বহুতো শব্দ আছে যাৰ মাত্ৰা নাই। মই কেইটামান তোমালোকক দেখাবৰ কাৰণে কেইটামান শব্দ লৈছোঁ যিবিলাকত মাত্ৰা নাই। তো এইকেইটা শব্দ আছে য'ত মাত্ৰা নাই। তো তুমি মাত্ৰা নথকা শব্দ বুলিলে এইকেইটা ভালদৰে পঢ়িব পাৰা। তো তোমালোকে পঢ়িবা। ধন্যবাদ থাকিল আজি ভিডিঅ'টো দেখাৰ কাৰণে তোমালোকক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত তোমালোকে নতুন প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।